নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেদৰে ভিডিঅ'সমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি হৈছে 20 এপ্ৰিল আৰু 20 এপ্ৰিলৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল ৰিপুন বৰাই যোগদান কৰাৰ পিছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল বিধায়ক ৰকিবুল হুছেইন সোমবাৰে নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰকিবুল হুছেইনে কয় যে ৰিপুন বৰা পদত্যাগ কৰি কংগ্ৰেছক হানি কৰিছে। বৰাই তৃণমূলত যোগদান কৰি ডাঙৰ ভুল কৰিছে, কিন্তু ৰিপুন বৰাই এইখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, সেই পত্ৰৰ 80% সত্য। বিধায়ক হুছাইনে লগতে কয় যে বিজেপিৰ পৰা শিকিব লগা আছে, ফলাফল দিব পৰা লোকক আমি গুৰুত্ব দিব লাগিব, নতুন বন্ধু বান্ধৱক লৈ আমি পুনৰ ওলাই আহিব পাৰিম, পৰিকল্পনা কৰি আমি আগবাঢ়িব লাগিব। লগতে হুছাইনে কয় যে ৰোজা মাহত শাৰীৰিকভাৱে দুৰ্বল হোৱা যায়, ৰোজাৰ পিছত শাৰীৰিকভাৱে শক্তিশালী হৈ উঠিলে অন্যান্য কথা বতৰা হ'বলগীয়া আছে, এইখিনি কম। ৰিপুন বৰাৰ সন্দৰ্ভত মুখ খুলিছে নগৰ সংসদ প্ৰদ্যুৎ বৰদলৈ। সংসদে বৰদলৈ কয় যে ৰিপুন বৰাই ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত তৃণমূল কংগ্ৰেছৰ ভিতৰি যোগাযোগ কৰি আছিল, ছাৰ্বতে তৃণমূল কাৰ্যালয় পাতিবলৈ স্থান বিচাৰি আছিল, একেদৰে নগদ ফোন কৰি তৃণমূলৰ বিষয়ে কথা পাতিছিল। তেতিয়াৰ পৰাই ৰিপুন বৰাই দলটোৰ যোগাযোগ আছিল। কিন্তু বৰাই পদত্যাগ বা তৃণমূলত যোগদানৰ খবৰটো আমাৰ বাবে অপ্ৰত্যাশিত আছিল। ৰিপুন বৰাই নহ'লে কংগ্ৰেছ নাইকিয়া হৈ নাযায় বুলি মন্তব্য কৰি সাংসদ বৰদলৈ কয় যে 6 বছৰ ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। ধনক দেখি ৰান্ধে বাৰে, ঘনক দেখি খোৱা ৰান্ধৰ দৰে কাম কৰাৰ বাবে সভাপতি হিচাপে ব্যৰ্থ হৈছিল, যাৰ বাবে নবীকেন্দ্ৰিক ৰাজনীতি হৈছিল। পৰৱৰ্তী খবৰটো হৈছে এটা বিশেষ খবৰ। কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাও চাহাব দাদাৰাও দানৱে মঙলবাৰ এদিনীয়া ভ্ৰমণসূচীৰে বৰপেটা জিলাত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বিনোযোগে নতুন দিল্লীৰ পৰা আহে। গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামাখ্যা ষ্টেচনৰ পৰা ৰেলগাড়ীৰে পোনে পোনে বৰপেটা ৰোড ষ্টেচনলৈ আহে। বৰপেটা ৰোডত তেওঁ ষ্টেচনত থকা শ্যামপ্ৰসাদ মুখাৰ্জী প্ৰতিমূৰ্তি মেলেচ আৰু বন্তি প্ৰজ্বল কৰে। তাৰপৰা তেওঁ বৰপেটা যোৱাৰ পূৰ্বে বৰপেটা ৰোডৰ 827 নং খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়, য'ত ছাত্ৰ ছাত্ৰীসকলে মত বিনিময় কৰে। আনহাতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে সদৰি কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ অনুসৰি তেওঁ শংকৰদেৱ পবিত্ৰ ভূমিত পদাৰ্পণ কৰিছে। পূৰ্বে তেওঁ 117খন জিলাৰ ভিতৰত বৰপেটা জিলাক নীতি আয়োগ সমস্যা জৰ্জৰিত জিলা হিচাপে ঘোষণা কৰিছিল। এই জিলাখনৰ বৰ্তমান স্থিতি জনাৰ বাবে তেওঁ জিলাখনত উপস্থিত হোৱা বুলি কয়। আনহাতে আজি তেওঁ বৰপেটাৰ উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ বাবে ৰেল বিভাগৰ বৰ্তমানলৈ নিদিয়া অনুমতি অনতিপলমে দিয়াৰ বাবে নিৰ্দেশ দিয়ে। আজিৰ এই ভ্ৰমণৰ পিছত তেওঁ হাউলি, দৰংকুচি আদি প্ৰাথমিক বিদ্যালয়ত বাঁহ-বেতৰ উদ্যোগত আদিৰ উপৰিও সমীহ স্বাস্থ্য কেন্দ্ৰ আৰু পানী যোগান কেন্দ্ৰ, প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনা ঘৰ, অংগনবাড়ী কেন্দ্ৰ, কৃষি পাম্প আদি পৰিদৰ্শন কৰাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ত সভাকক্ষত অনুষ্ঠিত এখনি সভাত ভাগ লয়। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীজনক কেবিনেট মন্ত্ৰী ৰণীশ দাসে সহযোগিতা কৰাৰ লগতে বৰপেটা উপায়ুক্ত সহায় কৰে।